Hi friends, welcome back to my YouTube channel Rava R Blog. আশা কৰো আপোনালোকে সকলোৱে ভালে কুশলে আছে ন গাইজ তো ময়ো ভালে আছো তো আজি মাঘ বিহুৰ সকলোকে শুভেচ্ছা জনালো গাইজ তো এয়া পোন প্ৰথমে মাংস লৈছো তো চাই থাকক আৰু আমি কেনেকৈ আৰম্ভ কৰি আছো भाई के मारेगा ये मछली है देखो कितना बड़ा बड़ा मछली और इधर में है मछली उमा उमा पेटे फुटू करता है ये देखो ना कितना बड़ा बड़ा मछली है ये बड़ा बड़ा मछली है इधर में है ये क्या मछली है शायद कॉस्मस होगा कि दाढ़ी खाबो आज दाढ़ी दाढ़ी माछ औ माछ बाहु ইয়াতে পাৰ্টি বইতো গাহৰি মাংস টেষ্টি টেষ্টি গাইজ গাহৰি মাংস ইয়াতে পুৰি কেনে খাম আজি গাইজ বিহুৰ নামত কি কম আৰু গাইজ ইমানে গাহৰি মাংস চাওক গাইজ ও মাই গড চাওক না গাইজ এইটো এবাৰ ভিউটো দেখাই দিছোঁ গাইজ ইয়াতে হ'ব पूरा गाहरी मांस पूरा गाइस इमान एफा मांस गाहरी मांस गाइस मजा लागছে गाइस आज पूरा मजा लागছে आज पूरा राति तो गाहरी मांस पुरी खाम इते गाइस चाওক আৰু আপোনালোককো দেখাই থাকিম গাইস চাই থাকিব এ চাওক প্ৰথমে গাহৰি মাংসটো বইল কৰি লোৱা হৈছে এইটো কাৰণে বইল কৰি লোৱা হৈছে যাতে মাংসটো মাছ ভাজি সিজে আৰু তার কারণে বইল করে লোৱা হয় প্ৰথমতে পুৰা বহু জুই জ্বলি আছে গাইস আপোনালোকে দেখিবই পাইছে পুৰা বহু জুই জ্বলি আছে গাইস প্ৰথমে বইল কৰি লোৱা হয় মাংসটো তো এইটো কাৰণে বইল কৰি লোৱা হয় যাতে মাংসটো খাবলৈ মানে টেষ্টি হয় আৰু গাইস কি কম আৰু আপোনালোকে যদি গাহৰি মাংস বনাই তেনেহ'লে প্ৰথমে এনেকা বইল কৰি ল'ব তাৰ পিছত বনাব কি সোৱাদ লাগে চাব এবাৰ 15 কেজি মান আছে ना 10 किलो अभी इसको उतला लेगा गरम पानी में बॉयल कर लम बॉयल कर लोৱাৰ পিছত জালনাত দি খাম পুৰি খাম यामी यामी टेस्टी टेस्टी আপোনালোকেও চাই থাকিব আৰু গাইস 20 কেজি পুৰা 20 কেজি চাই থাকক সন্ধিয়া হৈ আহি আছে ভাল লাগছে মনটো পুৰি খাব পাম সন্ধিয়া হৈ গৈ আহি আছে ভাল লাগছে এ চাওক গাইস পুৰা টলি গৈছে গাইস কি কমা খিজি গৈছে গাইস ইয়ামি ইয়ামি মজা লাগব খাবলৈ গাইস পুৰা টলি আছে চাওক আৰু কালাৰটো আহি গৈছে আৰু অলপ অলপ হালধীয়া হালধীয়া হৈ গৈছে চাওক গাইস পুৰা বইল পুৰা কালাৰ আহি গৈছে পুৰা মজা লাগব গাইস কি কম খাও মানে ক'বলৈ আৰু ভাষা নাই আৰু গাইস চাওক না কি মজা মাংসটো দেখিয়ে খাও খাও লাগিছে গাইস গাইস খাব নেকি আপোনালোকে এয়া চাওক বইল কৰা হৈ গ'ল তো এতিয়া নমাই আছো আৰু গাইস তো চাই থাকক আৰু স্কিপ নকৰাকৈ তেতিয়াহে মজাটো পাব ন কি কৰিম
লাষ্টলৈকে চাওক গাইজ চাওক কেনে লাগছে দেখি বাৰু খাওঁ খাওঁ লগা নাই নে এয়া চাওক আমাৰ মাংসৰ চালনী তৈয়াৰী হৈ গ'ল গাইজ তো এই তলফালে জুই জ্বলি আছে গাইজ এই খৰি দি দিছে এই খৰি ভৰাই আছে চাওক তো এই চালনীখনৰ ওপৰতে হ'ব আৰু মাংস দিয়া হ'ব এই মাংসও আছে গাইজ কি ক'ম আৰু গাইজ মানে ক'বলৈ আৰু ভাষা নাই আৰু এই চালনীৰ ওপৰতে মাংস ডালি দিম পূৰা মালাই মাৰকে মাৰি থাকা আৰু গাইজ unboxing kosong. Unboxing guys. Yato hala ho. Hota loja sun direct loja. নতুন বছৰৰ নতুন বক্স গাইজ এই সব আনবক্সিং কৰি আছো গাইজ আপোনালোকক দেখাই আছো কেনে চাই থাকক ক'ত কেনেকৈ উঠাম পেলাই ল গাহৰি মাংস জুইত দি আছে এই গাইজ এতিয়া সিজিলেই চাওক এয়া পূৰা লানি এয়া চাওক গাইজ আৰু দেখাই আছো গাইজ এই চাওক পূৰা মানে খাবলৈ হৈ গৈছে এইটো গাইজ কি মাংস এইটো হাঁহ জোঙাইছে এইটো হাঁহ মাংস আৰু এইটো কি মাংস এইটো হাঁহ এইটো কেঁচা হাঁহ এইটো সিজা নাই এইটো সিজিলে এই গাইজ পূৰা হাঁহ এইটো আৰু দেখাই আছো গাইজ ইয়াতে আছে লোকেল চিকেন গাইজ এতিয়া এইটো জুইত দিয়া হ'ব গাইজ চাওক এইয়া এইখিনি সিজোং অৱস্থা গাইজ এয়া এতিয়া বাল্টিঙত আছে গাইজ এতিয়া তলত জুই জ্বলি আছে মস্তি লাগব গাইজ চাওক গাইজ লেন পুঁজি জ্বলাই দিছে চাওক গাইজ লেন পুঁজি জ্বলি গৈ আছে এইয়া চাওক কি ধুনীয়াকৈ জ্বলি গৈ আছে গাইজ এইটোক কয় লেন পুঁজি আপোনালোকৰ ফালে কি কয় কমেণ্ট কৰি জনাবচোন টেক কৰি চাওক বিহু ঘৰো জ্বলাই দিছে এইয়া দুইখনত দুই চাইডে জ্বলি গৈ আছে এইয়া চাওক কি ধুনীয়াকৈ গাইজ पूरा फुल एंजॉय गाइस फुल एंजॉय साहब ना गाइस मजा बजा আছে টুল সাহেব पूरा फुल एंजॉय কি কম আৰু গাইস সাহেব না আৰু গাইস সাহেব কি কম আৰু কবলৈ ভাষা নাই আৰু গাইস সাহেব
ভিডিঅ'টো যদি চাই ভাল পালে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আৰু লগতে বেল আইকনটো দবাই দিব যাতে নতুন নতুন ভিডিঅ'বোৰ আপোনালোকে পায় আৰু প্ৰথমতে থেংক ইউ